নমস্কাৰ। আজি মোৰ ৰেচিপিটো হ'ল মচুন্দৰী শাকৰ পাতত দিয়া পিটিকা। তাৰ বাবে এয়া মচুন্দৰী শাক মই ধুনীয়াকৈ ধুই বাছি লৈছোঁ। তাৰ বাবে লৈছোঁ এখন মই কলপাত। এই কলপাতখন মই জুইত অলপ সেকি ল'ম যাতে শাকখিনি বান্ধিবলৈ মোৰ সুবিধা হয়। আৰু লগতে ল'ম মই এটা নহৰু আৰু দুটা শুকান জলকীয়া। এই দুটাও মই জুইত অলপ পুৰি ল'ম। আৰু এতিয়া এই শাকখিনি পাতখিলাৰে সৈতে ধুনীয়াকৈ মেৰিয়াই বান্ধিম। লগত দিম মই দুটা বা তিনিটা জলকীয়া, আপোনালোকে নিজ প্ৰয়োজন অনুসৰি জলকীয়া দিব। আৰু লগত এয়া দিছোঁ মই নিমখ। এতিয়া এই শাকখিনি কলপাতখিলাৰে সৈতে ধুনীয়াকৈ মেৰিয়াই বান্ধি ল'ম। মই কলপাতখিলা মালভোগ কলৰ লৈছোঁ। আপোনালোকে অন্য যিকোনো কলৰ কলপাত ল'ব পাৰে। আৰু এই কলপাতখন অলপমান লেৰেলাই লোৱাৰ বাবে বান্ধিবলৈ অতি সহজ হৈ পৰিলে। এতিয়া এইয়া ধুনীয়াকৈ বন্ধা হ'ল আৰু এই টোপোলাটো এতিয়া মই টাৱাত সেকিম। এতিয়া টাৱাখন জুইত পাতি সামান্য তেল সানি টোপোলাটো ইয়াত পুৰিম। এবাৰ লুটিয়াইও দিম। এয়া হেঁচি হেঁচি দিছোঁ মই যাতে ভিতৰৰ পাতখিনি ধুনীয়াকৈ কোমলি যায়। এবাৰ লুটিয়াই দিয়াৰ পিছত শাকখিনি মোৰ পূৰা হৈ যাব। এয়া চাওক ধুনীয়াকৈ পাতখিনি সেকা হ'ল। এই পাতখিনি এতিয়া কলপাতখিলাৰ পৰা উলিয়াই ল'ম আৰু পিটিকিম। শাকখিনিৰ লগতে নহৰু আৰু শুকান জলকীয়া, লগত দিছোঁ নিমখ আৰু জালুকৰ গুড়ি, লগতে দিম মিঠাতেল। এই গোটেইখিনি পিটিকি ল'ম এতিয়া। মচুন্দৰী শাকৰ পাতত দিয়া এই ৰেচিপিটো পেটৰ বাবে অতি উপকাৰী। এনেদৰে আপোনালোকেও বনাই খাব আৰু কেনে পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।